মানুহে প্ৰথমে ভাল পাই জীৱনলৈ আহে, তাৰ পিছত অভিমান কৰে, অভিযোগ কৰে আৰু এদিন এৰি গুচি যায়। সেই বস্তুটোৰ ওপৰতহে নজৰ ৰাখক যিটো আপুনি পাব বিচাৰে। সেই বস্তুটোৰ ওপৰত নাৰাখিব যিটো হেৰাই গৈছে। সৰুকালত টকা দি ঘড়ী কিনিবলৈ সামৰ্থ্য নাছিল, কিন্তু সময় বহুত আছিল। আৰু আজি হাতত দামী ঘড়ী থকাৰ পিছতো কাৰো বাবে সময় নাথাকে। সময়তকৈ দামী একোৱেই নাই। অহংকাৰ সেইসকলেই কৰে যিসকলে পৰিশ্ৰম অবিহনেই সকলো পায়। যিজনে নিজৰ পৰিশ্ৰমেৰে সাফল্য অৰ্জন কৰে তেওঁ আনৰ পৰিশ্ৰমকো সন্মান কৰে। সম্পৰ্ক হৃদয়ৰ পৰা হোৱা উচিত, শব্দৰে নহয়। অহংকাৰ শব্দতহে হোৱা উচিত, হৃদয়ত নহয়। যিটো পাহৰিবলৈ মানুহে বহুত বেছি কষ্ট কৰে সেয়াই বাৰে বাৰে মনত পৰে। যেতিয়া তোমাৰ অৰ্থ আৰু সৌন্দৰ্য থাকিব তেতিয়া তোমাৰ পিছফালে দীঘলীয়া লাইন থাকিব। আৰু যেতিয়া এইবোৰ হেৰাই যাব তেতিয়া তুমি অকলেই বহু সময় ধৰি লাইনত থিয় হৈ থাকিবা। পাপ যিমানেই ক্ষুদ্ৰ নহওক কিয় তাৰ পৰা দূৰত থকাৰ চেষ্টা কৰিবা। আৰু পুণ্য যিমানেই ক্ষুদ্ৰ নহওক কিয় তাক অৰ্জন কৰিবলৈ চেষ্টা কৰিবা। অভাৱৰ পিছতো সম্পদ আহে, পিয়াহৰ পিছতো পানী আহে, বিচ্ছেদৰ পিছতো মিলন ঘটে, অনিদ্ৰাৰ পিছতো মানুহৰ সুখৰ নিদ্ৰা আহে। সেইবাবে দুশ্চিন্তা নকৰিব। যদি সম্পৰ্ক বচাবলৈ মান, অভিমান, ইগ' পাহৰি আগুৱাই যাবলগীয়া হয় তেনেহ'লে যাবা। কিন্তু বাৰে বাৰে যদি তুমিয়েই যাবলগীয়া হয় তেনেহ'লে সেয়া বুজি লৈ ৰৈ যাওক। কিছুমান মানুহ কেৱল নামতহে বাচি আছে। ফেমিলি প্ৰব্লেম, অনিশ্চিত কেৰিয়াৰ, কাৰোবাক বহুত বেছি ভাল পোৱাৰ পিছতো নোপোৱাৰ বেদনা, এইবোৰকে ধৰি নানা কাৰণত ভিতৰি ভিতৰি তেওঁৰ মৃত্যু হৈ যায়। আচলতে আৰম্ভণিতো মানুহৰ সদায় সুন্দৰেই হয়, কিন্তু শেষটো সুন্দৰ নহয়। অৱশেষত পৰিস্থিতিৰ জটিলতাবোৰেই জিকি যায়, য'ত আমাৰ বুকুৰ ভিতৰত থকা শব্দবোৰ হেৰাই যায়। যিজনে কাম কৰে তেওঁ ভুলো কৰে আৰু যিজনে কাম নকৰে তেওঁ কেৱল পৰচৰ্চা কৰে। সম্পত্তিৰ বাবে কেতিয়াও ভাই ভনীৰ সম্পৰ্ক নষ্ট নকৰিবা, কাৰণ ভাই ভনীৰ সম্পৰ্কতকৈ সম্পত্তি কেতিয়াও ডাঙৰ নহয়। থকা ঘৰ সৰু হওক ক্ষতি নাই, কিন্তু মনৰ ঘৰ যেন ডাঙৰ হয়। ল'ৰা ছোৱালীক হাৰিবলৈ শিকাওক, হাৰি যোৱাৰ পিছতো আকৌ উঠি দৌৰিবলৈ শিকাওক। দৌৰি থাকোঁতে কাষৰ বন্ধুজন পৰি গ'লে টানি তুলিবলৈ শিকাওক। অভাৱ শিকাওক, ভগাই খাবলৈ শিকাওক, বন্ধুৰ কাষত থাকিবলৈ শিকাওক। অন্যায় কৰিলে শাস্তি দিয়ক, প্ৰাপ্তি বুজিবলৈ শিকাওক।